গুড মৰ্নিং সকলোকে সকলোৰে দিনটো ভালে যাওক তাৰে কামনাৰে আজি আমাৰ দিনটো আৰম্ভ কৰিলোঁ সকলোৱে ভালে কুশলে থাকক আৰু ইয়া দেখিছেনে আমাৰ ধুনু মুখ ফুলাই বহি লৈছে তাৰ খং উঠিছিলে দেউতাকে উঠিল উঠাৰ পিছত তাৰহে মুখটো পাপা আৰু এতিয়া মই আপোনালোকক দেখাম ইয়াৰ ৰাতিপুৱাৰ পৰিৱেশ ইয়া দেখিছে চাৰিওফালে কুঁৱলীৰে ঢাক খাই গৈছে আজি ৰ'দ নোলায় আৰু এতিয়া মই গা পা ধুই ৰেডি হৈ লওঁ ৰাতিপুৱাতে বাপেক পুতেকে ফুৰিবলৈ গ'ল আৰু নিমতিতাৰ পাত লৈ আহিলে আৰু সেইখিনি ভাজি কৰি দিম মই ৰাতিৰ ভাত আছিলে অকণমান সেইখিনি কিচমিচ কাজু আৰু আলুৰে ভাজি কৰি দিম ৰাতিটো দালি খালোঁ আৰু আজি ভাবিলোঁ দালি নাখাওঁ আলু আৰু কণী আছে তাকে নহৰু আদা আৰু জলকীয়াখিনি দিম কৰি ল'ম আৰু এইফালে পিঁয়াজ আৰু দুটা টমেটো এনেকৈ অলপমান ফ্ৰাই কৰি ল'ম ফ্ৰাই কৰি লোৱাৰ পিছত সেইখিনি মই গ্ৰীণ কৰি ল'ম এইখিনি অলপমান ভাজি ল'ম ভাজি লৈ এইখিনি অলপমান কি কৰি ৰেষ্টত দিছোঁ ৰেষ্ট হোৱাৰ পিছত এইখিনি এতিয়া মই গ্ৰীণ কৰি ল'লোঁ আৰু এইফালে কেৰাহী গৰম হ'বলৈ দিছোঁ এইখিনি আৰু আলু আৰু কণীখিনি ভাজি ল'ম এনেকৈ আলু আৰু কণীখিনি ৰঙচুৱা হোৱালৈকে অলপমান ভাজি ল'ম আৰু ৰঙা হৈ গ'লে আৰু আলুখিনি ফ্ৰাই কৰিলে না খাবলৈ বহুত বেছি ভাল লাগে আৰু এতিয়া মই দালচেনি ইলাচি দুটা আৰু তেজপাত অকণমান জিৰা অকণমান জলকীয়া দি এইখিনি অকণমান ভাজি ল'ম ভাজি লোৱাৰ পিছত এনেকৈ দালি নহৰু যিখিনি পেষ্টখিনি দি দিলোঁ প্ৰথমতে আৰু সেইখিনি অকণমান ভাজি ল'ম প্ৰথমতে পিছত এইখিনি ভাজা হোৱাৰ পিছত এইখিনি পিঁয়াজ আৰু টমাটৰ পেষ্টখিনি দি দিম আৰু ইয়াতে হালধি প্ৰয়োজন অনুযায়ী আৰু সোৱাদ অনুসৰি নিমখ দি দিম যিমানখিনি মানে ঝোল কৰিব খোজে সিমানখিনি হিচাপত নিমখখিনি দি দিলোঁ মই এনেকৈ নিমখখিনি দি ল'লোঁ আৰু এনেকৈ অকণমান লাৰি ৰখাৰ পিছত এইখিনি এনেকৈ ঢাকি থ'ম পিছত এনেকৈ হৈ যাব পিছত ইয়াতে মই আলু আৰু ভাজি ৰখা কণীখিনি দি তেনেকৈ অকণমান লাহে ভাজি থাকিম ভাজি থকাৰ পিছত ইয়াতে মই যিমানখিনি আপুনি ঝোল কৰিব গ্ৰেভিখিনি কিমানখিনি কৰিব সিমান পৰিমাণে পানীখিনি দি ল'লে হ'ল আৰু আমাৰ ভিডিঅ' হৈছে কেনেকুৱা সকলোৱে কমেণ্ট কৰি জনাব দেই আৰু ফাইনেলি মোৰ চব্জি বন হৈ গ'ল ৰেডি কিমান ধুনীয়া লাগিছে না চাই এতিয়া নমাই ল'লে হৈ গ'ল আৰু মই বনাইছিলোঁ কিচমিচ আৰু কাজুৰে জিৰা ৰাইচ অলপমান দি ভাজি লৈ জিৰা ৰাইচ বনাইছিলোঁ আমাৰ ইয়াতে খাবলৈ বৰ ভাল পায় এনেকৈ বনাই ল'লোঁ আৰু আমি খাবলৈ বহিলোঁ আমাৰ ৰেডি আপোনালোকে নিশ্চয় জনাব দেই কেনেকুৱা লাগে আৰু এনেকৈ এদিন বনাই খাবচোন বহুত টেষ্টি লাগে কাইলৈ আকৌ লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই সকলোকে